পুনৰ বিদেশী হোৱাৰ উপক্ৰম ভাৰতীয় সেনা জোৱান এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল 3গৰাকীকৈ ভাৰতীয় সেনা জোৱানৰ নাম বিদেশী ন্যায়াধিকৰণে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছতো এনআৰচিত নাম নাহিল সেনা বাহিনীৰ পৰিয়ালৰ বৰপেটা জিলাৰ জনিয়া সমষ্টি তথা বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰু হৰিত গাঁৱৰ আব্দুল হামিদৰ তিনি পুত্ৰ ক্ৰমে শহীদুল ইছলাম দেলবৰ হুছেইন আৰু মিজানুৰ আলী নামৰ তিনিজন ভাই ককাই ভাৰতীয় সেনা জোৱানৰ চাকৰিত কৰ্মৰত হৈ আছে যদিও সদ্য ঘোষিত এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰি দুই সেনা জোৱান ভাতৃ দেলবৰ হুছেইন আৰু মিজানুৰ আলীৰ নাম পিতৃ আব্দুল হামিদৰ 1951 চনৰ এনআৰচি আৰু মাতৃ খুদেজা বেগমৰ নামত 1970 চনৰ লিগেচি থকাৰ উপৰি যাৱতীয় নথিপত্ৰ থকাৰ পিছতো এনআৰচিত নাম নাহিল দুই ভাতৃৰ লগতে পৰিয়ালৰ আন সদস্যৰ মই 2010 ইণ্ডিয়ান আৰ্মি মেডিকেল কোৰত জইন কৰিছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে মই লক্ষ্ণৌত অন ডিউটিত আছোঁ মোৰ পৰিয়ালৰ নামত এফটি কেছ আছিল এফটিকেটৰ ফলা ডিক্লেয়াৰ হৈছে আমি গোটেইকেইটা ভাৰতীয় হয় বুলি ভাৰতীয় হোৱাৰ পিছতো এটা দুটা দাদাৰ নাম এনআৰচিত আহিছে আৰু আমাৰ তিনিজনৰ নাম অহা নাই তিনিজনৰ নাম অহা নাই যদি শুনি পেলাই এনেকুৱা দুখ লাগিছে যে এটা আৰু ভাষা দি প্ৰকাশ কৰিব নোৱাৰোঁ যেতিয়া আমি এজন জোৱান দেশৰ হকে শ্বহীদ হওঁ তেতিয়া আমাৰ চিফ সাহেব আৰু কিমান নেতাসকলে তেখেতে আহি সমবেদনা জ্ঞাপন কৰে আমাৰ মৃত শৰীৰত ফুলৰ মালা দিয়ে আৰু তেতিয়া দিয়াতকৈ তাতকৈ ইয়াতে এনেকুৱা অনুভৱ হয় যে সেই ফুলৰ মালা দিয়াতকৈ ইয়াতে যেন অপমান আৰু অৱহেলাহে কৰি আছে আমি সম্পূৰ্ণ ভাৰতীয় মোৰ দেউতাৰ 1951 এনআৰচিত নাম আছে তেতিয়া তেখেতৰ বয়স আছিল 7 বছৰ মোৰ আটাৰ এনআৰচিত নাম আছে মোৰ মাৰ ভোটাৰ লিষ্টত তেতিয়াৰ পৰা 51 পৰা আৰম্ভ কৰি মাটি এইটো যেন নথিপত্ৰ আছে মোৰ মই চৰকাৰক অনুৰোধ কৰোঁ যাতে অতি সোনকালে আমাৰ নামটো এনআৰচিৰ অন্তৰ্ভুক্ত হ'ব উল্লেখযোগ্য যে পৰিয়ালটোলৈ বিদেশী ন্যায়াধিকৰণৰ পৰা এফটি গোচৰৰ জাননী প্ৰেৰণ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰীৰ সীমান্ত বিভাগ ৰাজনৈতিক সচিব নিৰঞ্জন বৰুৱাই আৰ্মিৰ কমেণ্ডিং অফিচাৰ কৰ্ণেল হৰিকে নাইৰলৈ পৰিয়ালটো ভাৰতীয় নাগৰিক বুলি পত্ৰ প্ৰেৰণ কৰা হৈছিল লগতে যাৱতীয় প্ৰমাণপত্ৰ পৰ্যবেক্ষণ কৰাৰ পিছত পিতৃ আব্দুল হামিদৰ পৰিয়ালক বিদেশী ন্যায়াধিকৰণে ভাৰতীয় বুলি ঘোষণা কৰিছিল আমাৰ পৰিয়ালৰ তিনিটা ভাই আমি আৰ্মিত কাম কৰোঁ ডাঙৰ দাদা এখেতৰ এফটিৰ পৰা ডিক্লেয়াৰ ইণ্ডিয়ান বুলি পাইছে তেখেতৰ নাম ইনক্লুড কৰিছে মোৰ মা খুদে যে এখেতৰ এফটি কোডৰ পৰা ডিক্লেয়াৰ ইণ্ডিয়ান বুলি দিছে তথাপি নাম নাই ইণ্ডিয়ান আৰ্মিত ভৰ্তি হওঁতে ইমান ভেৰিফিকেশ্যন কৰা ইমান ডকুমেণ্টছ হোৱাৰ পিছত এফটি কোডৰ পৰা ডিক্লেৰেশ্যন পোৱাৰ পিছতো মোৰ সৰু দুটা ভাই আৰ্মিত কাম কৰে ডকুমেণ্ট দিয়াৰ পিছতো যদি নাম অহা নাই বহু পৰিতাপ দুখৰ কথা মই অন ডিউটি বৰ্তমান এনজিপিত তেখেতে লক্ষ্ণৌ তেওঁ চেন্নাইত আছে মুখ্যমন্ত্ৰী ছাৰে নিজে আৰ্মি হেডকোৱাৰ্টাৰত চিঠি দিছিল ইণ্ডিয়ান বুলি আৰু চিফ ছেক্ৰেটাৰী অফ হোম চিফ ছেক্ৰেটাৰী আছাম নিৰঞ্জন বৰুৱা ছাৰেও চিঠি দিছিল আপোনালোকক দেখালোঁ এইটো চিঠি দিছিল নাই তাৰ দেউতাকে ইণ্ডিয়ান সিয়ে জন্মগত ইণ্ডিয়ান এনেকৈ চিঠি দিয়াৰ পিছত মোৰ নামটো দিছে কেৱল বাকী পৰিয়ালৰ তিনিটা ভাইৰ নাম দিয়া নাই ৰিজেক্ট বুলি দেখুৱাই আছে আজি ইপিনে একেখন গাঁৱৰে অজিত আলী নামৰ আন এজন সেনা জোৱানৰ পৰিয়ালতো ককায়েক আব্দুল সবুৰ পৰামানিকৰ 1951 চনৰ এনআৰচি লিগেচি ব্যৱহাৰ কৰা স্বত্তেও কোনো ধৰণৰ জাননী নিদিয়াকৈ পৰিয়ালটোৰ 6জনকৈ সদস্যৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে প্ৰকৃত ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হোৱাৰ পিছত সেনা বাহিনীত ভৰ্তি কৰা এনে জোৱানৰ লগত তেওঁলোকৰ পৰিয়ালবৰ্গৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিবলৈ ভুক্তভোগী ৰাইজে দাবী জনাইছে মোৰ আটাৰ নামৰ 1951 চনৰ এনআৰচিত নাম আছে ভোটাৰ নামৰ তালিকা আছে আৰু 66ৰ ভোটাৰ লিষ্ট আছে দাদাৰ নামৰ 71ৰ আছে মোৰ দেউতাই 85ৰ পৰা এতিয়ালৈকে কণ্টিনিউ ভোট দি আছে এনআৰচিৰ ফাইনেল লিষ্ট ওলাইছে সেই লিষ্টত মোৰ দেউতাৰো নাম নাই আমাৰ পৰিয়ালৰ 6জন সদস্য কাৰোৰে নাম নাই আপুনি কি কৰে মই ইণ্ডিয়ান আৰ্মিত আছোঁ মই 2012 চনত আৰ্মিত জইন কৰিছোঁ 51 চনত লিগেচি ব্যৱহাৰ কৰা মোৰ খুৰাহঁতৰ নাম আহিছে খুৰাহঁতৰ পৰিয়ালৰ সকলোৰে নাম আহিছে কিন্তু মোৰ আমাৰ পৰিয়ালৰ আৰু অহা নাই আৰ্মিততো সকলো ডকুমেণ্ট চাই কিনে ভৰ্তি কৰায় আৰু তাৰপিছতে 3বাৰকৈ ভেৰিফিকেশ্যন হৈছে আমাৰ SP বৰপেটা ডিষ্ট্ৰিক্টত SP অফিচাৰ ছাৰে ভেৰিফিকেশ্যন দি দিছে ইয়াৰ পিছতো মোৰ এনআৰচিত নাম অহা নাই এতিয়া মই অসম চৰকাৰক আৰু এনআৰচি কৰ্তৃপক্ষক এইটোৱে আবেদন জনাওঁ যে আমাৰ নামটো এনআৰচিত অন্তৰ্ভুক্ত কৰিব লাগে কলকাছিয়াৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট নিউজ 8 নৰ্থ ইষ্ট